guys, welcome back to my another vlog. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো জীৱন জিন্দাবাদ ব্লগলৈ। আশা কৰিছো সকলোৱে ভালে আছে, কুশলে আছে আৰু ভালে ভালে কুশলে থকাই মই কামনা কৰো। উম্मीद करते हैं सब लोग अपने अपने कामों पर खुश है, अच्छी है আৰু সুখী হোৱাটোৱে মই কামনা কৰো। তো গাইস ফাংচন চাবলৈ পাতিলাদহালৈ আৰু সম্পূৰ্ণকৈ চাই থাকক কোন আহে কি নাই ক'ত যাওক কি কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰক। এতিয়া গৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষত থকা বেল আইকনটো ঘণ্টাটো ক্লিক কৰিবলৈ নাপাহৰিব। সকলোকে উপভোগ কৰক। তো গাইস যদিও জোতা পিন্ধিব মন নাছিল তথাপি জোতাযোৰ পিন্ধিছো আৰু ইয়াৰ পৰাই যাবলৈ ওলাইছো আমি পাতিলাদলৈ। বলক পাতিলাদলৈ যাওঁ। তো গাইস ৰাতি হেলমেটটো লগাটো খুবেই ইম্পৰ্টেণ্ট সেফটি ৰাতিৰ কাৰণে। আৰু আছে ইফালে আজিমুল মোৰ লগত থাকিব আজি। কিন্তু গাইস এটা কথা হ'ল আমি ওলাইছোহে কিন্তু আন্ধাৰ, সেইকাৰণে এতিয়া ভিডিঅ' দেখুৱাব নোৱাৰিম, পিছত চাই থাকক। তো গাইস চকচকা পালো ফাইনেলি আৰু যাবজিত আছে আগত আৰু জন্মনি ইফালে আজিমুল ইফালে মই। বলক এতিয়া এগেন গেট 511তম বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী দিৱস উদযাপন। আৰু ইয়াতে আহিছো গাইস। আৰু আজিৰ বিশেষ আকৰ্ষণ ডিপ্লিনা ডেকা। আজিৰ বিশেষ আকৰ্ষণ ডিপ্লিনা ডেকা। আৰু ডিপ্লিনা ডেকাকে তাৰ সংগীতৰ শৰাই আগবঢ়াব আৰু তাৰ উপভোগ কৰিবলৈ আহিছো। গাইস